চিৰপ্ৰবাহিত বৰলুইতৰ পাৰত অৱস্থিত চহা অসমীয়াৰ থলুৱা খাদ্য তথা জলপানসমূহ সংঘবদ্ধ বাণিজ্যিকীকৰণৰ অন্যতম নাম হৈছে ভোগালী জলপান। ভোগালী জলপান অসমৰ এটা পৰিচিত নাম। আমাৰ এই অনুষ্ঠানটোলৈ বিভিন্ন সময়ত বিভিন্নজনে আহি আমাক সোধে কেনেকৈ আমাৰ এই জীৱন, আমাৰ এই যাত্ৰাৰ বিষয়ে, আমাৰ এই সংগ্ৰামৰ বিষয়ে, আমাৰ এই স্থায়িত্বৰ বিষয়ে। আমি বিশেষকৈ মই সৰুৰ পৰাই ব্যৱসায়ী মনোবৃত্তিৰে আছিল। মোৰ দেউতাৰ ব্যৱসায় আছিল। দেউতাৰ ব্যৱসায়ত মই সহযোগ কৰিছিলোঁ আৰু তেতিয়াই প্ৰায় মই কাষ্টমাৰৰ যিটো ৰিলেশ্যনশ্বিপ সেই বিষয়ে সম্পূৰ্ণ অৱগত হৈছিলোঁ আৰু খুবেই মই এইটোত গুৰুত্ব দিছিলোঁ। প্ৰথম অৱস্থাত এটা প্ৰাইভেট কোম্পানীত কাম কৰিলোঁ। প্ৰাইভেট কাম কৰাৰ সময়ত ঘৰৰ পৰা আমি কোমল চাউল আৰু চিৰা এনেকৈবিলাক, কোমল চাউলৰ বিশেষকৈ সান্দহ লৈ আহোঁ। এই কোমল চাউলৰ সান্দহবিলাক যেতিয়া মই লাঞ্চৰ সময়ত মোৰ টিফিন হিচাপে মই লৈ যাওঁ আৰু এই যিখিনি মই লাঞ্চৰ কাৰণে মই কোমল চাউল বা সান্দহ লৈ যাওঁ, এইবিলাক মই লগৰ কৰ্মচাৰীসকলক শ্বেয়াৰ কৰোঁ আৰু সেইসকল আছিল অনা অসমীয়া। যথেষ্ট চাহিদা আছে মানুহৰ, দেখিলোঁ মানুহে বিচাৰিছে, দোকানীখনেও মোৰ পৰা বিচৰা হ'ল। তেতিয়া মই ভাবিলোঁ নাই, ইয়াৰ ব্যৱসায় মই কৰিম। এই বুলি মই এটা প্ৰজেক্ট তৈয়াৰ কৰিলোঁ। প্ৰজেক্ট লৈ মই DICত গ'লোঁ। DICত খুব কম সময়ৰ ভিতৰতে তেওঁলোকে মোক এপ্ৰিচিয়েট কৰিলে আৰু এটা PMRY লোন এটা মই পালোঁ 1997 চনত। আৰু সেই 1997 চনত PMRY প্ৰাইম মিনিষ্টাৰ ৰোজগাৰ যোজনাৰ অধীনৰ প্ৰথম যিটো লোন, সেই মূলধনেই মই এই ভোগালী জলপান নামাকৰণে প্ৰথম ব্যৱসায় আৰম্ভ কৰোঁ। কাষ্টমাৰে যেনেধৰণে বিচাৰে তেনেদৰে আমাৰ প্ৰডাক্টবিলাকো আমি আপগ্ৰেড কৰি যাব লাগিব। উদাহৰণস্বৰূপে যদি আমি যাওঁ, আমাৰ আগতে আছিল কেৱল সান্দহটো আমি পিছত কি কৰিলোঁ, মিল্কি সান্দহ, অৰ্থাৎ সান্দহৰ লগত গাখীৰ আৰু চেনি আমি এড কৰিলোঁ। তাৰ বেনিফিটটো কি হ'ল, আগতে আমাৰ বহুতো কাষ্টমাৰ আহি কৈছে যে মই মোৰ সান্দহ দিল্লীত থকা ছোৱালীজনীলৈ পঠাই দিব লাগে। তেতিয়া কওঁ বোলে কেনেকৈ পঠাব, বোলে বৈয়াম এটাত সান্দহখিনি ভৰালোঁ, অলপ গাখীৰ আৰু চেনি মিক্স কৰি পেলাই দি দিম, তাই যেতিয়াই মন যায় তেতিয়াই খাব পাৰিম। তেওঁলোকৰ কথা যেতিয়া শুনিলোঁ, তেতিয়া মই ভাবিলোঁ যে মই যদি এই কামটো কৰি দিওঁ কেনেকুৱা হয়। গতিকে আমি ৰাইজৰ চাহিদা মতে আমাৰ সান্দহটো ভেলু এডিশ্যন কৰিব, আমি গাখীৰ আৰু চেনি এড কৰি পেলাই। ঠিক নাই, আমি এটা মিল্কি জলপান বনালোঁ। এতিয়া স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক টিফিন দিবলগীয়া হয়। টিফিনৰ কাৰণে যথেষ্ট অসুবিধাত পৰা হয়, কাৰণ আজিকালি প্ৰায়বিলাক প্ৰডাক্টতেই বিভিন্ন ধৰণৰ কেমিকেল এড থাকে, কিন্তু আমাৰ প্ৰডাক্টৰ কোনো ধৰণৰ কেমিকেল এড নাথাকে। য'তেই নহওক লাগিলে, এইটো আপুনি অকল ল'ৰা ছোৱালীয়ে স্কুলৰ সৰু ছাত্ৰ ছাত্ৰীয়ে যে খাব পাৰে এনেকুৱা কথা নহয়। আপুনি ট্ৰেইনত গৈছে, ট্ৰেইনত যোৱা মানুহো খাব পাৰিব, বাহিৰত আপুনি গৈছে বাহিৰতো খাব পাৰিব। ইয়াত মাত্ৰ ঠাণ্ডা পানী ঢালি, কভাৰটো খোলক, কভাৰটো খুলি ঠাণ্ডা পানী ঢালক, 2 চামুচেৰে লৰক আৰু খাওক। এতিয়া বৰ্তমান আমাৰ যিটো ইউনিট, আমি জাপুৰিগড়ত জন্ম হৈছিল, এই জাপুৰিগড়ৰ ইউনিটটো আমি এটা সময়ত গৈ পেলাই বামুণী মৈদাম পালোঁ আৰু বৰ্তমান বামুণী মৈদামৰ পৰা আমি গৈ ছয়গাঁও ফুড প্ৰচেছিং পাৰ্কত আমি গৈছোঁ, য'ত আমি এটা বহল জেগা পাইছোঁ, য'ত আমাৰ কাৰণে যিটো এটা ফুড ইউনিটৰ কাৰণে যিটো হাইজিন মেইনটেইন কৰিবলগীয়া হয়, সেই কৰিবৰ কাৰণে আমি তাত যথেষ্ট স্পেচ আছে আৰু সুবিধা আছে। আৰু তেনেধৰণে আমি কৰি পেলাই তাত প্ৰস্তুত কৰি বৰ্তমান আমাৰ যিটো প্ৰচেছিং টেকন'লজি, এই টেকন'লজি আমি আৰু আপগ্ৰেড কৰিলোঁ। পেকেজিঙত হওক বা ট্ৰেন্সপৰ্টেশ্যনত হওক, এনেকুৱা ধৰণৰ এইবিলাক লাহে লাহে আমি আপগ্ৰেড কৰি আছোঁ আৰু আমি অদূৰ ভৱিষ্যতে তাক আমি আৰু সুবিধাজনক কৰি লৈ পেলাই আমাৰ কৰাৰ ইচ্ছা আছে।
ভোগালী জলপানৰ সামগ্ৰী বুলিলে মুখ্যতঃ চাউল অৰ্থাৎ ধানৰ ওপৰত যিবিলাক উৎপাদন হয় সেইবিলাক বস্তুৱে হয়। আমাৰ সেইকাৰণে কেঁচা সামগ্ৰীসমূহ আমাৰ ইয়াত এভেইলেবল। আৰু আৰম্ভণিতে আমি এই বস্তুবিলাকৰ বিশেষকৈ কোমল চাউলৰ কথা যদি কওঁ, আমি বাহিৰৰ পৰা আনিছিলোঁ। বাহিৰত মানে কি আমি আনিছিলোঁ, আমি ধৰক গুৱাহাটীৰ মইতো ব্যৱসায়, গতিকে মই শিৱসাগৰ, ডিব্ৰুগড় এনেকৈ পৰা আনিছিলোঁ। মালভোগ চিৰা আমি ডিব্ৰুগড়ৰ পৰা আনিছিলোঁ, বা জহা চাউল আমি ধৰি লওক লখিমপুৰৰ পৰা আমি সংগ্ৰহ কৰিছিলোঁ। এনেকৈ বিভিন্ন সময়ত বিভিন্ন জেগাৰ পৰা আমি আউটচোৰ্চ কৰিছিলোঁ। আমাৰ ভোগালী জলপানে আমি প্ৰায় 32টামান টোটেল প্ৰডাক্ট আমি বৰ্তমান আমি প্ৰচেছিং কৰোঁ। কিছুমান আমি ফুল্লি প্ৰচেছিং হয়, কিছুমান আমাৰ ছেমি প্ৰচেছিং হয়, কিছুমান আমাৰ ক্লিনিং এনেকৈ হৈ পেলাই হয়। তাৰ ভিতৰতে আমাৰ নিজা ট্ৰেডিশ্যনেল আইটেম প্ৰায় 20টামান আছে। যেনে আমি কওঁ যদি কোমল চাউল, সান্দহ, চিৰা, মুড়ি, মিল্কী জলপান, মিল্কী সান্দহ, বিভিন্ন ধৰণৰ পিঠা, লাড়ু, এনেকৈ কৰি আমাৰ নিজাববীয়া যিটো আমাৰ অসমৰ খাদ্য সম্ভাৰ, অসমীয়া খাদ্য সম্ভাৰ, এনেকুৱা 20টামান আছে। আৰু বাকী আমি অন্যান্য প্ৰডাক্ট যেনেকৈ আমি চুজি, বেচন, দালিয়া, চাগোচ, এনেকুৱা ধৰণৰ প্ৰডাক্ট আছে। এই গোটেইখিনি লৈ পেলাই আমাৰ ব্যৱসায়টো আমি কৰোঁ। বৰ্তমান আমাৰ ব্যৱসায়টো অকল যে গুৱাহাটীতে সীমাবদ্ধ নাথাকিবলৈ এই অসমৰ বিভিন্ন জেগাততো পায়েই, ইয়াৰ উপৰিও আমি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমি আমাৰ প্ৰডাক্ট আমি দিওঁ। আৰু আজিকালি সুবিধা হৈছে অনলাইন মাৰ্কেটিঙৰ যোগেদি পেলাই বিভিন্ন স্থানত মাল পঠাবলৈ সুবিধা হৈছে, সহজেই পঠাব পৰা যায়। 2022 চনৰ আমাৰ চিলভাৰ জুবিলি আছে। এই চিলভাৰ জুবিলিৰ আগে আমাৰ আচলতে কেইটামান লক্ষ্য আছিল।